Hi friends, welcome my YouTube channel SR Vlogs আৰু গুড মৰ্নিং। এতিয়া ৰাতিপুৱা 9:30 বাজিছে আৰু আমি যাব ওলাইছোঁ ভূটান চকী। ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ যে নেক্সট ভিডিঅ' ভূটান চকীত আহি আছে, সেইবাবে আজি ভূটান চকীত যাবলৈ ওলাইছোঁ। ভূটান চকী হ'ল অসমৰ একদম জনপ্ৰিয় পিকনিক স্পট হয়। তাতে অসমৰ বহুত দূৰ দূৰ পৰা মানুহে পিকনিক খাবলৈ আহে, তাতে বহুত মানুহ হয়। আজি তাতে গৈ আপোনালোকক সকলোবোৰ দেখাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি উত্তৰকুছি বুলি কয়, এইখিনি জাগাৰ নাম উত্তৰকুছি হয়। আৰু এইখন হ'ল ভূটান চকীত সোমাই যোৱা গেটখন। ইয়াতে যদি আপোনালোকে 4 চকীয়া লৈ আহে তেতিয়াহ'লে 300 মান ল'ব, আৰু বাইক লৈ আহিলে মানে 100 মান ল'ব। দুয়োপিনে কেৱল জংঘল, মাজতে এটা সৰু ৰাস্তা। সেই সৰু ৰাস্তাৰে আমি ভূটান চকীলৈ আগমন কৰি আছোঁ। ফিলিংছ তামাম। বন্ধুসকল, আমি ভূটান চকী ফাইনেলি আহি পালোঁ। এতিয়া আমি অলপ এই ওপৰৰ ফালে উঠি আছোঁ, পাহাৰত উঠি আছোঁ, মানে আপোনালোকক দেখাই আছোঁ মই সকলোবোৰ। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকিব। দেখিছেনে কি ধুনীয়া প্লেচ, ভিডিঅ'টো চাই থাকিব। বন্ধুসকল, একদম ভাগাৰ ধৰি যায় ইয়াতে উঠিলে, ভাগাৰ ধৰি গ'ল বহুত, আৰু উঠিব আছে ওপৰত। উঠি আছোঁ, ভিডিঅ'টো চাই থাকিব। তথাপিও মজা বেলেগ, একদম মজা। চাওক তলৰ পিনে চাওক। বন্ধুসকল, ওপৰত উঠি আহিলোঁ। ওপৰত বহুত জংঘল হৈ আছে এতিয়া। ডিচেম্বৰ আৰু জানুৱাৰী মাহতহে মানুহবিলাকে পিকনিক খাবলৈ আহে, তেতিয়া চাফা কৰি চব। এতিয়া একদম জংঘল হৈ আছে, ভাগাৰ ধৰি গৈছে ওপৰত উঠাতে। খাব নেকি? লাল চাল নহয়, ককা ক'লা। অলপ উঠিব ট্ৰাই কৰিম। এতিয়া ঘৰ এটা বনোৱা আছে, ইয়াতে উঠি চাম কেনেকুৱা লাগে, আৰু ওপৰৰ পৰা অলপ ভিউ দেখুৱাম আপোনালোকক। বন্ধুসকল, ওপৰত উঠি আহিলোঁ একেবাৰে, ইয়াৰ ওপৰত নাই আৰু। ইয়াৰ পৰা আপোনালোকক অলপ ভিউ দেখুৱাব চেষ্টা কৰিম। ভাল লাগিলে কমেণ্ট, লাইক, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আপোনালোকৰ কাৰণে আহিছোঁ চকীত ভিডিঅ' বনাবৰ কাৰণে। বন্ধুসকল, ভিউটো চাই কেনেকুৱা পালে কমেণ্ট, লাইক, শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, তেতিয়াহে মোৰ মনটো ভাল লাগিব। আপোনালোকৰ সহায় থাকিলেহে ময়ো আগবাঢ়ি যাব পাৰিম। বন্ধুসকল, ইয়াত আজি আমি গা ধুই কি মজা লাগিব এই গৰমত। আপোনালোকে আহিব পাৰে। বন্ধুসকল, ইয়াতে গা ধুব কিমান মজা লাগিব, আপোনালোকেও আহিব পাৰে। দেখা নাই এই গৰমত ইয়াতে যদি গা ধুৱে একদম ঠাণ্ডা হৈ যাব কেইদিনমানৰ কাৰণে। বন্ধুসকল, আহক একেলগে গা ধুওঁ আমি একেলগে ইয়াত। নেচাৰটো কিমান বঢ়িয়া। বেছি তললৈ যাব নোৱাৰা, ভাই লৈ যাব।
ইয়াতে যাব নোৱাৰা কাৰণ মোৰ এইটো মোবাইল হয়, মোবাইলটো যদি কিবাকৈ পৰি যায় মোৰ ভিডিঅ' নহ'ব, একো নহ'ব, সেইকাৰণে মই ইমান তাতে নাযাওঁ। তাতে বহুত ভাল হৈ আছে, বহুত ভাল আছে, ইয়াতে যাব নোৱাৰোঁ। মই ঘৰতে ধুই আছোঁ গা, আপোনালোকে ফিলিংছটো ল'ব আৰু এই গৰমত। ঠিক আছে, ভিডিঅ'টো চাই থাকিব। বন্ধুসকল 360 ভিউজ এটা চাওক বঢ়িয়াকৈ। পানীৰ ধাৰ চাওকহে কেনেকুৱা হৈ আছে পানী, আৰু ইয়াতে বহুত দ আছে। মই অলপমান আহিছোঁ পানীৰ মাজত, বেছি যাব নোৱাৰা, ভয় লাগে। আহি গ'লে আৰু মোবাইল চোবাইল গ'লে মোৰ একো নাই, এনেই দুখীয়া মানুহ, সেইটোৰে কিবাকৈ ভিডিঅ' বনাই আছোঁ। সেইফালে যাব নোৱাৰোঁ, বহুত ধাৰ আছে, ইয়াতে ধাৰ আছে। বন্ধুসকল আমি গা চা ধুই কিনে কাপোৰ চাপোৰ পিন্ধিলোঁ। এতিয়া আমি যাওঁ আৰু ইমান দেৰি নাথাকোঁ ইয়াতে এতিয়া কোনো নাই। ডিচেম্বৰ আৰু জানুৱাৰী মাহতে ইয়াত বহুত মানুহ হয়। আপোনালোকে যদি আহিব খোজে তেতিয়াহ'লে আহিব পাৰে ডিচেম্বৰ বা জানুৱাৰী মাহত। এইটো অসমৰ বহুত জনপ্ৰিয় পিকনিক স্পট হয়, আপোনালোকে যদি আহিব খোজে আহিব পাৰে। বন্ধুসকল ইয়াতে পিকনিক খোৱা যায়, ইয়াতে পিকনিক খায় মানুহবিলাকে, সেইবাবে এইবিলাক চাফা কৰি আছে এতিয়া। বন্ধুসকল ভূটান চকী প্লেচটো আপোনালোকে কেনেকুৱা পালে লাইক চাইক কৰি দিব, কমেণ্ট চমেণ্ট কৰি দিব। এতিয়া আমি ঘৰলৈ গৈ আছোঁ, ঘৰলৈ ৰিটাৰ্ণ হৈ আছোঁ আমি এতিয়া। আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধুসকল ভূটান চকীৰ পৰা মই জাষ্ট ঘৰ আহি পালোঁ, আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।